অসম চৰকাৰক বুঢ়াঙুলি দেখুৱাই অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন মহকুমা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ 1 ইঞ্চিও মাটি নগাক এৰি নিদিয়াৰ হুংকাৰ দিছিল যদিও গোলাঘাট জিলাৰ ধনচিৰিৰ 20 ছেক্টৰত হকৈ নামৰ গাঁৱত নাগালেণ্ড চৰকাৰে স্থাপন কৰিলে অকৈ নামৰ এই মহকুমাটো। অসম চৰকাৰৰ নিৰ্লিপ্ততাত নগাই অসমৰ ভূমিত মহকুমা স্থাপন কৰাত জাঙুৰ খাই উঠিল সীমান্তৱৰ্তী ৰাইজ। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজপথলৈ ওলাই আহিল ভালেকেইটা দল সংগঠন আৰু স্থানীয় জনতা। অসমৰ ভূমিত নগাই স্থাপন কৰা মহকুমা উচ্ছেদৰ দাবীত চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধনচিৰি মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও। এই প্ৰতিবাদস্থলীৰ পৰাই নগাই স্থাপন কৰা মহকুমা উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰক 30 নৱেম্বৰৰ সময়সীমা। এই মহকুমা 30 তাৰিখৰ ভিতৰত উচ্ছেদ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ। যদি অহা নৱেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰত যদি নগাই স্থাপন কৰা মহকুমা উচ্ছেদ নকৰে, আমি সীমান্তবাসী ৰাইজক লগত লৈ জাতি জনগোষ্ঠীৰ বিভিন্ন সংগঠনক লগত লৈ ইয়াতকৈ জংগী আন্দোলন কৰিম। উল্লেখযোগ্য যে বৰদিনৰ সময়ত নগাই এই নতুন মহকুমাটো উদ্বোধন কৰাৰ কথা আছিল যদিও এই লৈ অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত এখন প্ৰীতি ফুটবল খেলৰ অচিলালৈ এই অকাই মহকুমাটো উদ্বোধন কৰে। নগাৰ এনে কাৰ্যৰ পাছতো অসম চৰকাৰে বিহিত ব্যৱস্থা নোলোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা প্ৰতিবাদকাৰী দল সংগঠনসমূহৰ। যদি আপুনি অসমৰ এজন জাতীয় নায়ক হিচাপে পৰিচিত হৈছিলে, বৰ্তমান সময়ত কিন্তু অসমৰ আপুনি এজন খলনায়ক হিচাপে অৱতীৰ্ণ হৈছে। অসমৰ ৰাইজে কিন্তু আপোনাৰ প্ৰতি আস্থা হেৰাই দিছে। অনাগত সময়ত ইয়াৰ প্ৰত্যুত্তৰ আপোনাক কিন্তু এই অসমৰ ৰাইজে, এই চুঙাজানবাসী ৰাইজে দিবলৈ বাধ্য হ'ব। মুখ্যমন্ত্ৰীজনে নিমত থকাটো অতি আচৰিত কথা, তাৎপৰ্যপূৰ্ণ ঘটনা। মেৰাপানীত আহি পেলাই তেওঁলোকে ইতিমধ্যে স্কুল স্থাপন কৰিছে, গীৰ্জা পাতিছে, তেওঁলোকে কাম আৰম্ভ কৰি দিছে। কিন্তু অসম চৰকাৰে আজিলৈকে কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰ প্ৰত্যাহ্বান জনাইছোঁ, আহ্বান জনাইছোঁ, তেওঁ নিজৰ গোটেই বিষয়টোৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰক। মন কৰিবলগীয়া যে নগাৰ ভূমি দখলৰ বিৰোধিতা কৰা দল সংগঠনক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰাপত্তা বাহিনী মোতায়েন কৰি ৰাখিছে যদিও সীমান্তত নিয়োজিত CRPFে নগাৰ আগ্ৰাসন ৰোধৰ কোনো ব্যৱস্থা নোলোৱাত প্ৰতিবাদকাৰীসকলৰ ক্ষোভ। আপুনি এজন বৰ্ডাৰ মেজিষ্ট্ৰেট হৈ আপুনি নজনাকৈ তাত আপোনাৰ বিল্ডিং বনাইলে মানে আপোনাক ইগনোৰ কৰিছে। আপুনি কওক যে ভাঙি দিয়ক, এইটো JCB লগাই ভাঙি দিয়ক, এনে নিউট্ৰেল ফৰ্টে ভাঙক, হেঁচা দিয়ক, নিউট্ৰেল ফৰ্টে ভাঙি দিয়ক। নাই, তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিয়া আছে যেতিয়ালৈকে নহ'লে আমি যাম ভাঙিবলৈ। দিয়া নাই, আমি একচুৱেলি গমেই নাপাওঁ, আমি তেওঁলোকে কনষ্ট্ৰাকশ্যন হৈছে গমেই নাপাওঁ। আপুনি অনুমতি দিছে বুলি আমি ধৰিম, কিন্তু আপুনি জগৰীয়া চিৰাজী কথা আমি কিন্তু যাম। আমাৰ 30 তাৰিখলৈকে সময়সীমা দিছোঁ। 30 তাৰিখৰ ভিতৰত যদি মানে ৰাইজ গৈ ভাঙি দিম, তেতিয়া পুলিচ প্ৰশাসনে কেনেধৰণে CRPF কাক গুলিয়াই হত্যা কৰে আমি চাই ল'ম। 12-16জন মানুহ মাৰিয়ে দিলে ইতিমধ্যে, ইমান মৰিবলৈ ভয় নাই। সেইকাৰণে কৈছোঁ যে 30 তাৰিখৰ ভিতৰত এইটো ভঙাৰ ব্যৱস্থা কৰক। জাতি মাটি ভেটিৰ শ্লোগান আওৰাই ক্ষমতালৈ আহিছিল BJP নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ। কিন্তু অসমৰ ভূমিত নগাই মহকুমা স্থাপন কৰাৰ পাছতো অসম চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই বান্ধি দিয়া সময়সীমা সন্দৰ্ভত অসম চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয়। ধনচিৰিৰ পৰা কেমেৰা পাৰ্চন বালিৰ সৈতে বেদান্ত ভাৰ্গৱ আৰু দীপেন বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।